হাই ফ্ৰেণ্ডছ তো আজি একেলগে দুখন বিয়া আছে তো ব'লক আমি বিয়া ঘৰলৈ যাওঁ বেছি দেৰি নকৰোঁ ডিঙিটো খালি এতিয়াহে মন কৰিছোঁ আৰু এফালে মই আহি পাই গ'লোঁ বিয়া ঘৰ মানুহজনো দেখা নাই দেখোন একো আৰু আহি কি ডাইৰেক্ট ৰিচেপশ্যনত সোমাইছোঁ খাইছে এজনী ৰাক্ষসে খাইছে আৰু এফালে একে ল'ৰাবোৰে পুৰা ডেন্স কৰি আছে আৰু মই লগৰবোৰক বিচাৰি হাহাকাৰ কৰি ফুৰিছোঁ ক'ত আছে সিহঁতে মিউজিক এইটো কাৰণে কাটি দিছোঁ কাৰণ কপিৰাইট হৈ যাব যে আৰু এই হৈছে মোৰ বান্ধৱী ৰিম্পী আৰু দৰা বনীয়েকৰ নামো ৰিম্পী তাই তাকে কৈ আছিলে আৰু বিয়া ঘৰত যিহেতু ডেক বজি আছিলে গীত আছিলে আৰু মই গীত লগাই পেলাই কপিৰাইট কৰি ফচিবলৈ মানে মন নাই সেইকাৰণে মই গোটেই ভিডিঅ'ত য'ত গীত আছিল সকলোতে মিউজিক অফ কৰি দিছোঁ আৰু ইয়াৰ পিছত আমি মানে বিয়া পানী তুলিবলৈ যাম সেইবাবে মানে পানী তোলা আগতে অলপ নিয়ম নীতি আছে সেইবোৰ কৰি আছোঁ ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যে দুখন বিয়া আছে সেইবাবে পানী তুলি আহোঁতে সিখন বিয়াত নগৈ আমি 2 নম্বৰৰ বিয়াখনত সোমালোঁ মানে এখন হৈছে ছোৱালী আনা আৰু হৈছে এখন ছোৱালী দিয়া এই হৈছে আমাৰ লগৰে মানে বয়সত ডাঙৰ বাট আমি লগৰৰ দৰে থাকোঁ এইক অৱশ্যে বিয়া নহয় এইক দেখা শুনাকৈ দিব তথাপিতো কিন্তু সিখন বিয়াতকৈ এইখন বিয়াতহে মানুহ ভিৰ আৰু এইজন হৈছে ভিনদেউ আৰু ইফালে আমাৰ কইনা অৱস্থাই নাই কান্দি গুটি আৰু ইয়াতো যিমান মানুহ ভিৰ আমি ৰুমত সোমাবই পৰা নাই ইমান মানুহ ভিৰ সিখন বিয়াতকৈ এইখন বিয়াতহে মানে মানুহ ভিৰ হৈছে মইতো মোবাইল দাঙি মোবাইলতে চাইছোঁ কাৰণ সন্মুখৰ পৰা চাবই নোৱাৰি ইমান ভিৰ হৈছে এইফালে সেন্দুৰ পিন্ধাইছে আৰু কিবা নিয়ম নীতি আছে আনে নিয়ম নীতি কৰা পাল আমাৰ কিন্তু আমি চান্সে পোৱা নাই গোটেই কাম গোটেই বোৱাৰীবোৰে কৰিছে আৰু একো নাই আমি পইচাটো পালেই হ'ল এই বিয়াত ইমানেই মানুহ হৈছে মানে দেখা শুনাকৈ দিলে ইমানেই মানুহ হৈছে আমি ভিতৰত থাকিব পৰা অৱস্থা নাই সেইবাবে আমি বাহিৰত আহি টাইম পাছ কৰি আছোঁ আছে আমি তহঁতক এটা দিছোঁ দে ল আমি এটা দিছোঁ দিয়া এইটো লৈ লোৱা তুমি এইটো দিছা নে মই দিছা লৈ লোৱা দুটকা নহয় 200 টকা দিছোঁ লগ বোৱাৰীসকলে যিমান এই কাম নকৰক কিন্তু দক্ষিণা আমি পাম আৰু এইফালে ইয়াতো খোৱা বোৱা আৰম্ভ হৈ গৈছে আজি যোনটোৰ আকৃতিটো কিছু বেলেগ ধৰণৰ একেদিনে দুখন বিয়া হোৱাৰ বাবে আমাৰ অলপ অসুবিধা হৈছে হয় কিন্তু কোনো কথা নাই বোৱাৰীসকল আছে নহয় সহায় কৰি দিবলৈ আনফালে সিখন বিয়াতো আমাৰ বাবে ৰখি থকা হৈছে কাৰণ আজি আমি নহ'লে দৰাই গা ধুব নোৱাৰে মই অৱশ্যে এডিট কৰাত বৰ বেয়া ইয়াত মানে কি ধুনীয়া জমনি কেইটামান আৰু বিয়ানাম কেইটামান আছিলে মানে দৰাৰ লগৰবোৰক আৰু সখীসকলক জোকোৱা কিন্তু কি হ'ব ভইচটো ইয়াত নোহোৱা হৈ গ'ল আৰু সৰু ভিডিঅ'বোৰ মই ডিলেট কৰি দিলোঁ তাৰপিছত ভিডিঅ'টো চেক কৰোঁতেহে গম পাইছোঁ ইয়াত ভইচে নাই সেইবাবে ইয়াৰ গোটেই নোৱা ধোৱা কাৰ্যখিনি মই চমু কৰি দি দিলোঁ দৰা গা ধোৱা হোৱাৰ পিছতে নিয়ম নীতি কৰি আমি যাব ওলালোঁ ছোৱালী আনিবলৈ এনেই বিয়া ঘৰত অলপ মানুহ কম আছিল কিন্তু যেতিয়া ছোৱালী আনিব যাবলৈ হ'ল নহয় মানুহবোৰ টুলুক ক'ৰ পৰা ওলালেহে মই গম নাপাওঁ আৰু আমিও আমাৰ গাড়ীত উঠি ল'লোহি আৰু গাড়ীখনত দেখিছেনে মানুহবোৰ আৰু আহি পালোহি বিয়া ঘৰ আৰু আহি পোৱাৰ পিছতে যিটো ধামাকা হৈছে সেইটোতো দেখিছেই বেকগ্ৰাউণ্ড মিউজিক আছিলে সেইবাবে মই চাউণ্ড কমাই দিলোঁ
এইফালে কইনা ঘৰতো খাই বৈ আজৰি হ'লি দিয়ক ফ্ৰেণ্ডছ। আজি আৰু খুৱাইহে জোৰ দুখনকৈ বিয়া আকৌ কইনা ঘৰত। পাতা ধৰিছে, এইও ধৰিছে, মোৰো ধৰিছে, এতিয়া আমি একেলগে পাতিম। সঁচা কথা ৰাইজক মিছা কথা ক'ব নাপায়। ক দে লগে ভাগে 1 2 3 কম উৰাবি। কৰা নাই স্পেচফুল হৈ গ'ল। এফালে দৰাই কইনাক মাতিছে। কি বুলি মাতিছে মই হ'লে অকণো শুনা নাপালোঁ। আপোনালোকে শুনিলে ক'ব। ইফালে কইনা আহিলে, কইনা আহি হোমগুৰিত বহিলে। এতিয়া কিবা নিয়ম নীতি কৰিব। এই হোম পুৰা সময়খিনি যে কি বৰ লাগে। তো মই কেমেৰা ধৰি লৈ শুই আছোঁ। আপোনালোকে চাওক, ভিডিঅ'টো চাই এনজয় কৰক। কেনেকুৱা লাগিছে ক'ব। হোমগুৰিত বহি দৰা কইনাই কি কৰে সকলোৱে জানে। বাকীসকলে কি কৰি আছে আমি চাওঁ ব'লক। এয়া হৈছে আমাৰ মেইন আইতাগৰাকী। ষ্টাইল চাওক খোৱা। আৰু এয়া হৈছে আমাৰ কণমানি মাষ্টনী বাইদেউ আৰু ৰহিমলা চেংদৈ ভাবিজি। আৰু এইফালে কইনা বিদায় দিয়া সময়ত ফ্ৰেণ্ডছ কইনা কান্দি আছে, কইনা ঘৰৰ মানুহো কান্দি আছে। আৰু দৰা ঘৰৰ মানুহে কি কৰিছে চাওক, হাঁহি আছে, চেপি চেপি হাঁহি আছে, ৰখিব পৰা নাই। তো এয়া আহোঁতে গাড়ীটো টোপনি মাৰিবলৈ এৰা নাই। তো এতিয়ালৈ বাই গাইজ, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব।